Welcome to our channel, Daiduka. So, যোৱাকালি এটা আমাৰ কাৰণে ভাল খবৰ যে অসমৰ নাগালেণ্ডৰ যি সীমা, এই সীমা কালি যি সীমা বিবাদ হৈ আছিলে, সেই সীমা বিবাদৰ ওপৰত অসম আৰু নাগালেণ্ডৰ চৰকাৰৰ ফালৰ পৰা এখন শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই বিষয়ে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰি জনাইছে। গতিকে তাৰ বিষয়তে কিছু আমি আলোচনা কৰিম আজি। গতিকে তাৰ আগতে আমাৰ চেনেল দাইদুকাক আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষৰ সেই বেল আইকনটো টিপিবলৈ নাপাহৰিব। এতিয়া কথাটো হৈছে আমাৰ অসমৰ নাগালেণ্ডৰ যি সীমা বিবাদ, সেই সীমা বিবাদ যথেষ্ট পুৰণি। এইটো আমাৰ এতিয়াৰ নহয়, আজিৰ পৰা 20-30 বছৰ আগতেই ইয়াক লৈ পেলাই বিভিন্ন বিবাদ সৃষ্টি হৈছে। গতিকে তাৰ কাৰণে যোৱা আজি 1 তাৰিখ 31 জুলাই মানে তাৰিখে দ্য ইণ্ডিয়ান এক্সপ্ৰেছত এইটো নিউজ কভাৰ কৰা হৈছে 31 জুলাই তাৰিখে। গতিকে যি আমাৰ অসম নাগালেণ্ডৰ সীমা বিবাদ, সেই সীমা বিবাদৰ ওপৰত তেওঁলোকে শান্তি চুক্তি স্বাক্ষৰ কৰিছে। তাত কোন কোন আছিলে? আমাৰ অসম আৰু নাগালেণ্ড দুয়োখনৰ চিফ ছেক্ৰেটাৰী মানে মুখ্য সচিব আছিলে ছেটাৰডে মানে 31 জুলাই। আৰু ইণ্ডিয়ান এক্সপ্ৰেছ বা দ্য হিন্দু আজি কাকতত 31 তাৰিখে এইটো নিউজ কভাৰ কৰা হৈছে। এটা শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছে। ডি এস্কেলেশ্যন মানে হৈছে যি আমাৰ বিবাদটি তীব্ৰতৰ, সেই তীব্ৰতাটো কমাই দিছে। ডিএস্কেলেশ্যন মানে হৈছে আমাৰ সীমা বিবাদক লৈ পেলাই যি দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত বিভিন্ন কাৰণত কিছুমান মানে কনফ্লিক্ট চলি থাকে, সেই কনফ্লিক্ট বৰ্তমান কমাই দিয়া হৈছে, মানে ল' কৰা হৈছে। সেইটো ডিএস্কেলেট বুলি কোৱা কৈছে। এতিয়া এই যিটো চুক্তি, এই চুক্তিখনত কি কোৱা হৈছে যে ডিছৈ ভেলী ফৰেষ্ট আৰু চোৰাংকং, এইটো চোৰাংকং বুলি এটা ভেলী আছে। ডিছৈ ভেলী আৰু চোৰাংকং ভেলীত আমাৰ দুয়োফালৰ পৰা অসমৰ আৰু নাগালেণ্ডৰ যি পুলিচ ফ'ৰ্চ আছে, সেই চিকিউৰিটি ফ'ৰ্চ তাত মানে ডিপ্লয় কৰা থাকে, তাত সেনাবাহিনী দিয়া থাকে। সেইটো বৰ্তমান 24 ঘণ্টাৰ ভিতৰত কি কৰিব? তাৰ পৰা উইথড্ৰ কৰিব, তাৰ পৰা আঁতৰাই দিব। কিয় দিয়া থাকে? যাতে দুখন ৰাজ্যৰ মাজত কোনো ধৰণৰ অশান্তিকৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে তাত কি কৰা থাকে মানে চিকিউৰিটি ফ'ৰ্চেছ দিয়া থাকে। কিন্তু সেইটো 24 আৱাৰ্ছৰ ভিতৰত দুয়োখন ৰাজ্যই তাৰ পৰা উইথড্ৰ কৰিব বুলি তাত লিখা হৈছে চুক্তিখনত। চুক্তিখন যেতিয়া কৰা হৈছে, সেই চুক্তিখন কৰাৰ সময়ত ক'ত কৰা হৈছে? নাগালেণ্ডৰ ৰাজধানী ডিমাপুৰত কৰা হৈছে। আৰু ক'ত কোন কোন আছিলে তাত? বিশেষকৈ মূল দুজন মানুহ আছে। তাৰ ভিতৰত হৈছে এজন অসমৰ চিফ ছেক্ৰেটাৰী মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া আৰু নাগালেণ্ডৰ জে আলম, তেওঁ মানে চিফ ছেক্ৰেটাৰী হয় নাগালেণ্ডৰ জে আলম। তাৰোপৰি তাত কোন কোন আছিলে? নাগালেণ্ডৰ ডেপুটি CM আছিলে, ডেপুটি চিফ মিনিষ্টাৰ ৱাই পাটন আৰু অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু। তাৰোপৰি বিভিন্ন অফিচিয়েলি তেওঁলোকৰ কাৰ্যকৰ্তা আছে, কিন্তু এই 4জনেই মূল ব্যক্তি। এতিয়া কথাটো হৈছে কি, মেইন কেলেংটো ক'ত লাগি আছে? মেইন যিটো কনফ্লিক্টৰ জেগা, তাত কি হৈ আছে? দুটা জেগা আছে। মণিপুৰত আছে আও চেণ্ডেন ভিলেজ আৰু ভিকুটু ভিলেজ। আৰু আমাৰ যি অসমত আছে নাগাজাঙ্গা আৰু কম্পাৰ্টমেণ্ট নম্বৰ 12। এতিয়া যিখন আমাৰ অসমৰ নাগালেণ্ডৰ যদি মেপখন চাওঁ আমি, এইখিনি এৰিয়া, এইখিনিতে নাগালেণ্ডখন থাকে। এই মেইন এইখিনি এৰিয়া নাগালেণ্ডে প্ৰথমতে নিজৰ বুলি কি কয় মানে তেওঁলোকে ক্লেইম কৰে, কিন্তু সেইখিনি জেগা নাগালেণ্ডৰ নহয়। গতিকে এইখিনি কথা আমি পিছত পঢ়িম। কিন্তু এই জেগাখিনি কনফ্লিক্টটো হৈ থাকে। এতিয়া বৰ্তমান তাত যি চিকিউৰিটি ফ'ৰ্চ থাকে, সেই চিকিউৰিটি ফ'ৰ্চটো আমাৰ অসম আৰু নাগালেণ্ড দুয়োফালৰ পৰা কি কৰা হৈছে? কোৱা হৈছে যে উইথড্ৰ কৰিব। ক'ত নাগালেণ্ডৰ আও চেণ্ডেন ভিলেজ আৰু ভিকুটু ভিলেজ, আৰু আমাৰ অসমত আছে নাগাজাঙ্গা আৰু কম্পাৰ্টমেণ্ট। এই নাগাজাঙ্গাটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত পৰে। তাৰ পৰা চিকিউৰিটি ফ'ৰ্চেছটো উঠাই দিব বুলি তেওঁলোকে কৈছে। ত' এইটো আমাৰ কাৰণে এটা সুখৰ কথা বা আমাৰ কাৰণে এটা ভাল খবৰ। মাজে মাজে বেয়া খবৰ মাজতে ভাল খবৰবিলাকো জানিব লাগে। আৰু মেইনলি কি কোৱা হৈছে যে যিখন মিটিং হ'ল, তাত কি কোৱা হয় যে আমাৰ যোৰহাটৰ যিজন SP আৰু তেওঁলোকৰ নাগালেণ্ডৰ হৈ পেলাই মকচুং জিলাৰ যি SP, তেওঁলোক দুয়োজনে এই গোটেই দায়িত্বটো তেওঁলোক দুজনক মানে দিয়া হৈছে যে তেওঁলোকে তাৰ পৰা যি চিকিউৰিটি ফ'ৰ্চ আছে, সেই চিকিউৰিটি ফ'ৰ্চটো উইথড্ৰ কৰিবলৈ তেওঁলোকক এই শান্তি চুক্তিখনৰ পিছতেই অৰ্ডাৰ দিয়া হৈছে। এতিয়া মেইন কজটো কি?
মেইন কজটো হৈছে যে 1963 কি হৈছে নাগালেণ্ড এখন মানে ৰাজ্য হৈছে আছাম লংগেষ্ট বৰ্ডাৰ ডিছপুট ইন নাগালেণ্ড হুইচ বিগান চিন্স দ্য ক্ৰিয়েশ্যন অফ ষ্টেট 1963 নাগালেণ্ড যেতিয়া হৈ গ'ল তাৰপিছতে 1962 এখন এক্ট হ'ল যিখন ৰাজ্য নতুনকৈ হ'লে তাত সীমা নিৰ্ধাৰণ হ'ল বৰ্তমান মিজোৰামৰ লগতো সেই সীমাটোক লৈ বিবাদ লাগি আছে আৰু নাগালেণ্ডক লৈ সেই সীমাটোক লৈ বিবাদ হৈ থাকে মাজে মাজে যে এই যিটো সীমা বন্ধা হৈছে সেই সীমাটোক কিহৰ ভিতৰত বন্ধা হৈছে 1925 যিখন নটিফিকেশ্যন আছে সেইখনৰ আণ্ডাৰত সেই সীমাটো নিৰ্ধাৰণ কৰা হৈছিলে য'ত কোৱা হৈছিলে নাগা হিলছ আৰু যি টুৱেচাং এৰিয়া সেইটো ইণ্টিগ্ৰেটেড ইনটু এ নিউ এডমিনিষ্ট্ৰেটিভ ইউনিট এণ্ড মেনেজ অট'নমাছ এৰিয়া কৰি পেলালে এইটো অট'নমাছ মানে হৈছে নিজৰ স্বায়ত্তশাসিত পৰিষদ নাগাহিল আৰু টুৱেংচাং এৰিয়াটো স্বায়ত্তশাসিত পৰিষদ কৰি পেলালে কাৰ আণ্ডাৰত 1925 যিখন নটিফিকেশ্যন আৰু তাৰ আণ্ডাৰতে 1962 যিখন নাগালেণ্ড ষ্টেট এক্ট হৈছিলে তাৰ ওপৰত সীমা নিৰ্ধাৰণ কৰা হৈছিলে কিন্তু নাগালেণ্ডে কৈছে যে নাগা হিলছখন তেওঁলোকৰ হয় তেওঁলোকৰ আণ্ডাৰত থাকিব লাগে কিন্তু কি হ'ল নাগালেণ্ড হাইভাৰ ডিড নট একচেপ্ট দ্য বাউণ্ডেৰী যিটো বাউণ্ডেৰী 1925 আণ্ডাৰত 1962 কৰা হ'ল সেইটো তেওঁলোকে কোনো কাৰণত মানি নলয় আৰু কি কৰা হৈছে তেওঁলোকে কয় যে নাগা হিলছ আৰু অল নাগা ডমিনেটেড এৰিয়া ইন নৰ্থ কাছাৰ এণ্ড নগাঁও ডিষ্ট্ৰিক্টত পৰি গৈছে কিন্তু তেওঁলোকে কয় যে এইটো নাগা টেৰিটৰিত পৰিব লাগে হ'ল তাৰ মতে 1866 নটিফিকেশ্যনৰ মতে তেওঁলোকে কয় যে এই নাগা হিলছ আৰু নাগা ডমিনেটেড এৰিয়াটো ক'ত পৰিব লাগে নাগালেণ্ডত পৰিব লাগে কিন্তু বৰ্তমান নগাঁও ডিষ্ট্ৰিক্ট আৰু অলপ চলপ কাছাৰত পৰি আছে আৰু সেইকাৰণে তেওঁলোকৰ বহুতখিনি সময় 1960 ৰাইজ হৈছে তাৰপিছত 1965 1968 79 85 2007 2014 বিভিন্ন সময়ত বিভিন্ন কাৰণত আমাৰ নাগালেণ্ড আৰু অসমৰ মাজত কি হৈ থাকে বিভিন্ন সময়ত কনফ্লিক্টবিলাক হৈ থাকে কাজিয়া হৈ থাকে মাজে মাজে কিন্তু সকলোবিলাক কাজিয়া অন্ত পেলাই যোৱা 31 জুলাইত কি কৰা হৈছে এখন চুক্তি স্বাক্ষৰিত কৰা হ'ল যে তাত থকা যিমানখিনি চিকিউৰিটি ফ'ৰ্চ আছে সেইখিনি উঠাই দিয়া হ'ব আৰু কোনো ধৰণৰ তেনেকুৱা মানে কাজিয়া পেচাল আমাৰ সীমাত বা সীমা বিবাদ ধৰণৰ কোনো ধৰণৰ কথা তাত আৰু হ'ব নালাগে বুলি কালি যিখন চুক্তি কৰা হৈছে সেইখনত পোৱা হৈছে এইখন হৈছে যিখন আমাৰ ড্ৰাফ্ট সেইখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে তাত ধুনীয়াকৈ লিখা আছে আৰু চাইনটো দেখিছে আপোনালোকে তাত কাকা চাইন আছে জে আলম চিফ ছেক্ৰেটাৰী নাগালেণ্ড আৰু জিষ্ণু বৰুৱা চিফ ছেক্ৰেটাৰী আছাম এইখন মই কিছু সময় পজ কৰি দিছোঁ আপোনালোকে এবাৰ পঢ়ি চাব পাৰে আৰু তলত লিখিছে প্ৰেজেন্স কাৰ মানে কাৰ স্বাক্ষৰিত আছে শ্ৰী ৱাই পেটন অনাৰেবল ডেপুটি চিফ মিনিষ্টাৰ নাগালেণ্ড আৰু ৰণোজ পেগু অনাৰেবল চিফ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ আছাম এইখন গোটেইখন ড্ৰাফ্ট এয়াই হৈছে আমাৰ এই ঐতিহ্য যি চুক্তি কৰা হৈছে সেই চুক্তিৰ এইখন হৈছে ঐতিহ্য এই চুক্তিখন কৰি থকাৰ সময়ত আমাৰ ৰণোজ পেগু ডাঙৰীয়া আৰু এজন হৈছে ৱাই পেটন তেওঁ নাগালেণ্ডৰ ডেপুটি চি এম এয়া হৈছে আমাৰ জিষ্ণু বৰুৱা অসমৰ মুখ্য সচিব ৰণোজ পেগু ডাক্তৰ ৰণোজ পেগু আমাৰ শিক্ষামন্ত্ৰী অসমৰ এজন হৈছে ৱাই পেটন তেওঁ হৈছে নাগালেণ্ডৰ ডেপুটি চিফ মিনিষ্টাৰ উপ মুখ্যমন্ত্ৰী আৰু এজন হৈছে জে আলম নাগালেণ্ডৰ চিফ ছেক্ৰেটাৰী আৰু বাকী এইকেইজন হৈছে অফিচিয়েল মেম্বাৰ তাতে প্ৰেজেন্ট আছিলে কিন্তু মূল ব্যক্তি এই চাৰিজন জিষ্ণু বৰুৱা ডক্টৰ ৰণোজ পেগু অসমৰ ফালৰ পৰা গৈছে আৰু নাগালেণ্ডৰ ফালৰ পৰা আহিছে ৱাই পেটন আৰু জে আলম গতিকে এই দুখন চিত্ৰ হৈছে কালিৰ যি চিত্ৰ এইখন টুইট কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শান্তি চুক্তিখন স্বাক্ষৰিত কৰাৰ সময়ত সীমা বিবাদৰ যি চুক্তি সেইখন চুক্তিখন স্বাক্ষৰিত কৰাৰ সময়ত আমাৰ দুইফালৰ নাগালেণ্ড আৰু অসমৰ যি কাৰ্যকতা গৈছিল সেইটো গতিকে এইখিনিয়ে আছিলে আজি আমাৰ কথা এইটো ভাল খবৰ যে নাগালেণ্ড আৰু অসমৰ মাজত যি সীমা বিবাদ সেই সীমাটোক লৈ পেলাই এখন চুক্তি মানে এগ্ৰিমেণ্ট চাইন কৰা হৈছে চুক্তি চাইন কৰা হৈছে যাৰ ফলত তাত থকা মানে আমাৰ অসম আৰু নাগালেণ্ডৰ সীমাত যিসকল চিকিউৰিটি ফ'ৰ্চেছ থাকে যাতে কোনো ধৰণৰ কাজিয়া পেচাল বা অপ্ৰীতিকৰ পৰিস্থিতি নহ'বৰ কাৰণে তেওঁলোকক তাৰ পৰা উইথড্ৰ কৰিব দিছে আৰু তাৰ দায়িত্বটো কাক দিয়া হৈছে যোৰহাটৰ SP ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আৰু নাগালেণ্ডৰ ফালৰ যিজন মানে SP তেওঁলোকক কি কৰা হৈছে দায়িত্ব দিয়া হৈছে মককচুং আৰু যোৰহাট এই দুইখনৰ SP আৰু মানে চিকিউৰিটি ফ'ৰ্চটো আঁতৰাবলৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে তেওঁলোকক দায়িত্ব দিছে উইদিন 24 আৱাৰ্ছ গতিকে এইটোৱে হৈছিলে আজিৰ এটা ভাল খবৰ আমাৰ কাৰণে গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো গতিকে ধন্যবাদ থেংক ইউ